বন্ধুসকল টেক উইথ অভিনৱ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম কেনেকৈ মোবাইলৰ টিপা ব্যৱহাৰটো কম কৰিব পাৰি তাৰ ওপৰত আজি মই এই ভিডিঅ'টো বনাম। মাত্ৰ 1 বা 2 মিনিটৰ ভিতৰতে মই ভিডিঅ'টো বনাম। এদিনৰ ভিতৰতে মোবাইল টিপাটো বন্ধ কৰিব। এই ছেটিংছটো সহজ, কোনো এপ ব্যৱহাৰ কৰিব নালাগে, পটককৈ হৈ যাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। এতিয়া আপোনালোকে প্ৰথমতে ছেটিংছলৈ যাব লাগিব। ছেটিংছলৈ গৈ প্ৰথমতে আপোনালোকে এবাউট ফোনলৈ যাব। এইটো এবাউট ফোন দেখিছে, এবাউট ফোন দেখিছে, এবাউট ফোন এইটো লিখা আছে, এইটো ক্লিক কৰিব। তাৰপিছত এই ভিজন এইটো দেখিছে, ভাৰ্চন এইটোত 5 পৰা 7 বাৰ এনেকৈ ক্লিক কৰিব। মই বৰ্তমান এইটো অন কৰিছোঁ কাৰণে এইটো এতিয়া নাই। আপোনালোকে যদি অন নাই কৰা এইটো অন হ'ব। আপোনালোকে আকৌ এতিয়া এইটো অন কৰাৰ পিছত পিছলৈ আহিব, তাৰপিছত এডিশ্যনেল ছেটিংছলৈ যাব। তাৰপিছত গৈ এতিয়া এই নতুনকৈ এইটো ডেভেলপাৰ অপশ্যনটো আহি যাব, দেখিব। আগতে নাছিলে, এইটো এটা নতুনকৈ যে এইটোত ক্লিক কৰিব। এইটো কিবা এটা লিখি যাব, এইটো লিখি ল'ব খুলি ল'লোঁ, দেখিছে। এইটো এটা অন কৰি ল'ব। তাৰবিলাকে তলে যাব। এতিয়া এই 3টা উইণ্ড' এনিমেশ্যন স্কেল, ট্ৰেনজিশ্যন, এনিমেশ্যন কেন এণ্ড এনিমেটেড ডিউৰেশ্যন স্কেল, এই 3টা একদম 10ত ৰাখি দিব। 10ত দেখিছে। এটা শ্ল' হ'বলৈ ধৰিছে ফোনটো, দেখিছে কিমান শ্ল' হৈ গৈছে। দেখিছে বহুত শ্ল' হৈ গ'ল। আপোনালোকে দেখিছে, এতিয়া দেখিছে বহুত শ্ল' হৈ গ'ল ফোনটো। এইটোত এতিয়া আপোনালোকৰ ফোনটো টিপিবলৈ মন নাযাব, ইমান শ্ল' হৈ গৈছে। দেখিছে ফোনটো টিপি বা শ্ল' হৈ গ'ল, তাৰ একো ওলাবলৈ বহুত টাইম লাগে। দেখিছেনে? আপোনালোকে দেখিছে এতিয়া কিবা। এইটো এটা সহজ নিয়ম, কোনো এপ ব্যৱহাৰ নকৰি এই মোবাইল টিপাৰটো কমাবলৈ। এইটো এটা আপোনালোকে দেখিছে কেনেকুৱা শ্ল' হৈ গৈছে। এইটো টিপি এইটো এটা দেখিছে। এইটো আৰু এইটো হেং মৰা টাইপৰ হৈ গ'ল। দেখিছে? ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেল, যাতে মই নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, নহ'লে ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে